হাই হেল্ল' নমস্কাৰ, মানে মোৰ অসম বাকী ৰাইজ, মই ৰঞ্জিত আৰু আপোনালোকে চাই আছে আৰু প্ৰতিটো ব্লগ দেখিব পাইছেনে এটুকা জেগাৰ পৰা ষ্টাৰ্ট হয় আৰু চাউণ্ড এটা শুনিব পাই থাকে আপোনালোকে ঘৰকৈ। চাউণ্ডটো কি হয় আপোনালোকে ভাবি থাকে চাগে কিহৰ চাউণ্ড। ইয়াতে কোম্পানী এটা আছে ওচৰতে, দেখিব পাইছে এইটো কোম্পানী হয় আৰু কোম্পানীটোৰ পৰা মেচিন চলি থাকে, তাৰ পৰা চাউণ্ডটো আহি থাকে সেইটো আৰু এফালে এটা বাট দেখিব পাইছে, এইফালে ক'লৈ যায় নাজানো, তাৰ পৰা এইফালে বাটটো দেখিব পাইছে, এই বাটটোৱেদি আমাৰ ৰুমলৈ যায় আৰু চাউণ্ডটো বিশেষকৈ ইয়াৰ পৰা আহি থাকে কোম্পানীটোৰ পৰা। তো এতিয়া অলপ ওলাই যাওঁ আৰু দেখাই দেখিম আপোনালোকক ক'লৈ যাওঁ কি কথা, বিশেষকৈ ক'ত যাম আৰু এনেই অলপ ওলাই যাওঁ, আপোনালোকক দেখাব ট্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। আপোনালোকে ভিডিঅ'বোৰ চাব, ভিডিঅ'বোৰ চাই পিনে অলপ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ উৎসাহ পালে অলপ ভিডিঅ' বনাই ভাল লাগিব। আমি কেৰেলাৰ পৰা ভাল ভাল বস্তু দেখাব ট্ৰাই কৰিম আৰু বিশেষকৈ এতিয়া টাইম পোৱা নাই ডেইলি ভিডিঅ' দিবৰ কাৰণে, আৰু ট্ৰাই কৰিম আপোনালোকক ডেইলি ভিডিঅ' দিবৰ কাৰণে দি যাম আৰু ভাল ভাল ব্লগ ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰিব, ঠিক আছে। তো এতিয়া আমি ওলাই আহি আছোঁ আৰু ছাতিলৈ ওলাই আহিবলগীয়া আছে, বৰষুণ দি আছে যিহেতু। আৰু আজি ছানডে নহয় জানো, ছানডেত যদি ভিডিঅ' এটা নবনাওঁ বিশেষকৈ টাইমে নাপাওঁ বেলেগ দিনকেইটাত ভিডিঅ' বনাবৰ কাৰণে। ওলাই আহিছোঁ দুইটাই, দেখাই যাওঁ আপোনালোকক। তো এতিয়া সময় হৈছে দেখিব পাইছে, এতিয়া সময় হৈ আছে 4:25। 4:25 হৈ আছে আৰু ইয়াত আন্ধাৰটো মানে দেৰিকৈ সেইটো অলপ দেখাব ট্ৰাই কৰিম আপোনালোকক। তো আমাৰ তাত অসমত প্ৰায় 5:30 বজাত আন্ধাৰে হৈ যায় নহয় জানো। তো ইয়াতে মানে দেৰি হৈ যায় আন্ধাৰ হোৱাটো, 7টা 6:45 এনেকুৱাত মানে আন্ধাৰ হয়। তো দেখাম আপোনালোকক, চাই থাকিব। তো ছাতিলৈও ওলাই আহিবলগীয়া হৈছে, গৈ থাকোঁ ব'লক। ইয়াতে কিবা আছে চাগে, মূৰ্তিবিলাক কিবা কৰি আছে, কৃষ্ণ মূৰ্তি নহয় কি হয় নাজানো। তো কি কৰি আছে, ভ্ৰমণ কৰি আছে। তো আপোনালোকক দেখাম কেনেকৈ কি কৰে। তো ইয়াতে কি হয় নাজানো, আজি ভ্ৰমণ কৰিছে কি আছে বিশেষকৈ নাজানো হা, তথাপিও দেখাব ট্ৰাই কৰিছোঁ। ইয়াতে ভাল বস্তু এটা দেখা পালোঁ, ভাবিছোঁ খাই যাওঁ। যিহেতু বৰষুণো দি আছে, তো বৰষুণ বতৰ নিশ্চয় ধুনীয়া হ'ব খাবলৈ, বৰষুণো দি আছে। তো কেঁচা চানা ওলাইছে, মানে অসমৰ মানুহ হয়, তো বিক্ৰী কৰি আছে, তো খাই চাওঁ। সেইটোৱে আৰু ললা 40 টকা দি দিয়া লৈ কৰি ল'লোঁ। তাৰপৰা এতিয়া একদম ৰিমাই সোৱাদ লাগি আছে আৰু চানাটো চাওঁ কেনেকুৱা হয়। তো এইকেইটাত দেখিব পাইছে, এইকেইটাতে 20 টকা লৈছে। তো অসমৰে মানুহ হয়, অসমৰে মানুহ যে কাম কৰে আৰু ছানডে ছুটি পায়, ছানডে ছুটি পালে মানে চানা বিক্ৰী কৰে এইটো। আৰু ময়ো খাই লওঁ। তো ৰিমাই পূৰা ডুবত লাগি আছে, খোৱাটোৱে মেইন নহয় জানো। তো খাই লওঁ, তো খাই লৈ আপোনালোকক লগ পাইছোঁ, ঠিক আছে। ফাইনেলি আহি চব্জি বজাৰ পাই গ'লোহি, চব্জি অলপ লৈ লওঁ, চব্জি লৈ মেলি একদম ৰুমত আপোনালোকক লগ পাই আছোঁ। আৰু আম টেঙা দেখিছোঁ, আম টেঙা অলপ লৈ লওঁ, আম টেঙা লৈ মেলি ৰুমত কাটি মেলি খাই দেখাই আছোঁ। বজাৰ কৰি মেলি আহি ৰুমত পাই গ'লোহি। তো ৰিমাই ষ্টেপতে বহি আছে। তো এতিয়া সময়টো হৈ গ'ল 6:05, 6:05 হৈ গ'ল। তো 6:05 হৈছে দেখিছে, তথাপিও ভালকৈ আন্ধাৰ হোৱা নাই। তো বজাৰ কৰিব যাওঁতে আম লৈ আহিছিলোঁ। ইয়াতে 12 মাহে ফল মূল পোৱা যায়, যিহেতু 12 মাহে গৰম পৰি থাকে ইয়াতে।
বাৰ মাহে গৰম পৰি থকাৰ কাৰণে ইয়াত 12 মাহে ফল পোৱা যায়, যিকোনো ফল 12 মাহে পোৱা যায়। আৰু সেয়াই আনিলোঁ তাৰ আনি পিনাখনি এতিয়া ৰিমাই কাটি আছে, তাৰ পৰা লগতে জলকীয়া ৰখা হৈছে, খাম আৰু